নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে ধৰি যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজনী অংগনবাড়ী কৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। এই মাহৰ 1 তাৰিখৰ পৰা আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আছোঁ। আমাৰ 8 তাৰিখলৈকে আমাৰ ইয়াত আন্দোলন হ'ব। তাৰপিছত আমি 9 তাৰিখে আমাৰ সমাৱেশ আছে। আমাৰ যদি 12 তাৰিখে বাজেটত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাজেটত যদি আমাৰ মাননীটো বৃদ্ধি ধৰি নলয়, যিটো প্ৰতিশ্ৰুতি দিছিলে সঞ্চালক মহোদয়ে, সেই প্ৰতিশ্ৰুতি যদি মানি নলয়, আমি ইয়াত কৈ দিছোঁ জংগী আন্দোলন কৰিম। আৰু 19 অক্টোবৰত আমাৰ যিটো কথা দিছিলে আমাক যে আপোনালোকৰ 12,000 টকা কৰ্মী, 10,000 টকা মিনি অংগনবাড়ী কৰ্মী আৰু 7,000 টকা সহায়িকা, কিন্তু সেই মুখেৰে কোৱা কথাষাৰ যদি আমাক আনুষ্ঠানিকভাৱে আমাক প্ৰতিশ্ৰুতি দিয়া কথাষাৰ যদি আমাক নকৰে, প্ৰতিশ্ৰুতি ৰক্ষা নকৰে, তেতিয়াহ'লে আমি অনিৰ্দিষ্টকালে আমি কি আমাৰ লোভ হ'ব সেইটো আমি ক'ব নোৱাৰোঁ। চৰকাৰে মহিলাৰ ওপৰত ইমান আঁচনি লৈছে, কিন্তু সেইবোৰ আমাৰ কোনো কথা নাই। আমাৰ মাত্ৰ এটাই কথা, আমাৰ মাননি বৃদ্ধি হ'ব লাগে আৰু আমি যি কষ্ট কৰিছোঁ সেই কষ্টৰ আমি প্ৰাপ্য পাব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।